ট্ৰেন্সফাৰ বদলি কৰা। আমি বদলি কেনেকৈ কৰিব পাৰোঁ? আমাৰ মনকে আমি কেনেকৈ চেঞ্জ কৰিব? আমি হয়তো বেলেগ মানুহৰ যদি আমি নীতি নিয়ম আচাৰ ব্যৱহাৰ আমি দেখোঁ, তেতিয়া আমি নিজকে নিজে সলনি নিশ্চয় কৰিব পাৰোঁ। আমি যেনেদৰে এঠাইৰ পৰা আন ঠাইলৈ যাওঁ, ঠিক তেনেদৰে আমি ট্ৰেন্সফাৰ, আমাৰ সৰুৰ পৰা ডাঙৰলৈকে স্বভাৱ চৰিত্ৰ আমি বেলেগ বেলেগ সলনি সলনি হৈয়ে থাকে আৰু সলনি আমি নিজেই কৰিব লগা হয়। আজি যদি মই সৰুকাল মা দেউতাৰ লগত ঘূৰি থাকোঁ, পাছে পাছে যাওঁ, ঠিক তেনেদৰে মই ডাঙৰ হোৱাৰ লগে লগে নাযাওঁ। কাৰণ কেলৈ যাম? মা দেউতাৰ পাছত আমি সৰুকালতে যাওঁ, কিন্তু যেতিয়া আমি ডাঙৰ হৈ উঠোঁ তেতিয়ালৈকে আমি এটা নিজৰে লজ্জাগত আমি লাজ অনুভৱ কৰোঁ। সকলো জেগাতে যাব লগা হয়, এঠাইত আমি স্থিৰভাৱে থাকিব নোৱাৰোঁ। তো আমি হৈছোঁ গতিশীল, আমি গতি কৰি থাকিবই লাগিব। আমি বহুত বস্তু জীৱনত সলনি কৰিব লগা হয়। ট্ৰেন্সফাৰ, এঠাইৰ পৰা আন ঠাইলৈ, বেলেগ বেলেগ ঠাইলৈ আমি যাব লগা হয় বা যাওঁ।